আপোনালোকে চাই আছে পাব্লিক টিভি নৰ্থ ইষ্ট। বিশ্বনাথত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 575 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন। শ্ৰীমন্ত শংকৰদেৱ সংঘ বিশ্বনাথ চাৰিআলি আঞ্চলিক শাখাৰ উদ্যোগত সমূহ প্ৰাথমিক শাখাৰ সহযোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 575 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ বা দুদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথ চাৰিআলি আঞ্চলিক নামঘৰত অনুষ্ঠিত হোৱা আজি বিভিন্ন কাৰ্যসূচীৰ লগতে শিশু যুৱ আই মাতৃ সমাৰোহ সাহিত্য সংস্কৃতি প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত বিশ্বনাথৰ বিভিন্ন অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। জগতগুৰুজনাৰ সৃষ্টিৰাজিক আগবঢ়াই নিয়াৰ মহান উদ্দেশ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘই চেষ্টা অব্যাহত ৰাখিছে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপোৰ্ট, পাব্লিক টিভি নৰ্থ ইষ্ট। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশ্বনাথ আঞ্চলিক শাখাই বিশ্বনাথ আইমাতৃ শাখাৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 575তম জন্ম জয়ন্তী ভাগ ইয়াত উদযাপন কৰাৰ মানসেৰে সমূহ ভকত বৈষ্ণৱ বান্ধৱে আজি আইমাতৃ সমাৰোহখন আয়োজন কৰিছে। আজি 10 বজাৰ পৰা আমাৰ উদ্বোধনী সভা আৰু 11 বজাৰ পৰা আমাৰ প্ৰতিযোগিতাসমূহ আৰম্ভ হ'ব। আমাৰ ইয়াত 32খন প্ৰাথমিকৰ প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিব। এই প্ৰতিযোগিতাখন পুৱা 11 বজাৰ পৰা আমাৰ আৰম্ভ হ'ব। কৃষ্ণ।